জিঅ'ক লৈ এজন গ্ৰাহকৰ খং। মোৰ ৰিচাৰ্জ শেষ হ'ব, ভৰা নভৰা মোৰ কথা। আপোনালোকৰ ফালৰ পৰা ইমান ডিষ্টাৰ্ব কৰি থকাৰ প্ৰয়োজন নাই। মোৰ ৰিচাৰ্জ শেষ হ'ব মই গম পাওঁ, ভৰাও নভৰাও মোৰ কথা। আপোনালোকৰ পিনৰ পৰা ইমান ডিষ্টাৰ্ব দি থকা কোনো প্ৰয়োজন নাইতো। জিঅ'ৰ মেছেজ ফোনক লৈ অশান্তি পায়, গ্ৰাহকে দিলে হেঁকা। এডভাইজৰলৈ ট্ৰান্সফাৰ কৰি আছোঁ। নমস্কাৰ, জিঅ'লৈ স্বাগতম। মই প্ৰণালী আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? হয় মেম, মোৰ এটা কমপ্লেইন আছিলে জনাব। আপোনালোকক। হয়, জনাব। মোৰ বৰ্তমান যিটো ৰিচাৰ্জ চলি আছে হয়, সেইটো অহাকালি খতম হ'ব, ঠিক আছে। অ'কে। ৰিচাৰ্জটো খতম হোৱা 4 দিনৰ আগৰ পৰা এইটো কাৰোবালৈ কল কৰিলে এইটো ৱাৰ্ণিংটো আপোনালোকে দিয়ে থাকে, হয় নহয়? হয়, সেই ৱাৰ্ণিংটো দিওঁতেতো মই গম পাওঁৱেই মোৰ ৰিচাৰ্জটো খতম হোৱা বুলি। আৰু তাৰপিছত বাৰে বাৰে আপোনালোকৰ ফালৰ পৰা কিয় মেছেজ পঠিয়াই থাকে মানে? অ'কে। তো আপোনাৰ যিটো মেছেজ আপোনালৈ গৈ থাকে, সেই মেছেজটো আপুনি বন্ধ কৰিব বিচাৰিছে নেকি, ছাৰ? হয়, বন্ধ কৰিব বিচাৰিছোঁ মই। হয়, সেইটো তাতে বহুতো দুখিত, ছাৰ। আপুনি যিটো অসুবিধা পাই আছে, বৰ্তমান মই আপোনাক এটা মেছেজ পঠাই দি আছোঁ, ঠিক আছে? হয় আপুনি আপুনি যিটো আপোনাৰ DND চাৰ্ভিচ হয়, আপোনাৰ ডু নট ডিষ্টাৰ্ব চাৰ্ভিচটো, সেইটো আপুনি কৰি লওক, আপোনাৰ ৰেজিষ্টাৰ কৰি লওক, ঠিক আছে? হয় আৰু আপোনাক জনাব বিচাৰিছোঁ, সেইটো আপুনি মাইজিঅ' এপৰ পৰা কৰিব পাৰিব, SMS-ৰ দ্বাৰাও কৰিব পাৰিব, IVRত কল কৰিও কৰিব পাৰিব, আৰু Jio.com আৰু ট্ৰায়েল DND এপৰ পৰাও কৰিব পাৰিব। আপুনি কেনেকৈ কৰিব বিচাৰিছে? আপোনাৰ মই কি বুলি কয় SMS-ৰ জৰিয়তে কৰিব বিচাৰিছোঁ, ডু নট ডিষ্টাৰ্ব। অ'কে, ঠিক আছে। তেনেহ'লে মই আপোনাক এটা আপুনি ষ্টাৰ্ট লিখিব। আপোনাৰ ফোনত মেছেজত লিখিব ষ্টাৰ্ট দিব, তাৰপিছত স্পেচ দি আপুনি অলপ এটা 0 দিব, ঠিক আছে? 0 দি আপুনি 1909 নাম্বাৰলৈ এটা মেছেজ কৰি দিব, ঠিক আছে? হয় তাৰপাছত আপোনাৰ 24 আৱাৰ্ছৰ ভিতৰত আপোনাৰ DND চাৰ্ভিচটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। হয় তাৰপাছত আপোনাৰ যিটো প্ৰমোচনেল কল আৰু SMS হয়, সেইটো আপোনালৈ নাহিব, ছাৰ, ঠিক আছে? এইটো কমপ্লেইন মই আৰু এদিন দিছিলোঁ, তেতিয়া মোক তেনেকেই কৈছিলে, মই এইটোৱে কৰিছিলোঁ, কিন্তু বৰ্তমান মোৰ সেই একেটাই হৈ আছে। কাৰণ শুনক, আমি কামত ব্যস্ত থাকোঁ, ঘপকৈ মেছেজ এটা আহে, কাম ক্ষতি কৰি মোবাইল উলিয়াই চাব লাগে। মোৰ ৰিচাৰ্জ শেষ হ'ব মই গম পাওঁ, ভৰাও নভৰাও মোৰ কথা। আপোনালোকৰ পিনৰ পৰা ইমান ডিষ্টাৰ্ব দি থকা কোনো প্ৰয়োজন নাইতো। বুজিব পাৰিছোঁ, ছাৰ। আপুনি যিটো অসুবিধা পাইছে, ছাৰ, দুখিত তাৰ কাৰণে। আপুনি DND চাৰ্ভিচটো এক্টিভ কৰি লওক, তাৰপাছত আপুনি এইটো প্ৰব্লেম নাপাব, ছাৰ। সেইটো তেনেকৈও ঠিক কৈছিলে, আছে? ইয়াৰ আগত 1 মাহ আগত কল কৰিছিলোঁ, সেই একেখিনিয়ে কৈছে। যিখিনি কৰিব ক'লে সেইখিনি ক'লোঁ, সেইখিনিয়ে হৈ থাকে। আৰু ৰিচাৰ্জ কৰিবও পাৰোঁ, নকৰিব পাৰোঁ, মই এনেও পেলাই থ'ব পাৰোঁ। ৰিচাৰ্জটো শেষ হোৱা 4 দিন আগৰ পৰা কল কৰিলে আপোনালোকৰ কম্পিউটাৰত সেইপিনৰ পৰা কৈয়ে কিমান দিন আছে। আৰু বাৰে বাৰে মেছেজ পঠিয়াই থকা কোনো যুক্তিৰ কথা নহয়তো এইটো। বুজিব পাৰিছোঁ, ছাৰ। তাৰ বাবে দুখিত, ছাৰ। আপুনি এইবাৰ আপুনি DND চাৰ্ভিচটো এক্টিভেট কৰি লওক। আপুনি নেক্সট টাইমৰ পৰা এইটো অসুবিধা নাপাব আৰু, ঠিক আছে? ঠিক আছে, এইবাৰ মই যি কৰিব দিছে তাকে কৰিম। যদি নেক্সট টাইম মোৰ লগত সেইটোৱে হয় ন, মই জিঅ'ৰ পৰা চিম এয়াৰটেললৈ মই পৰ্ট কৰিম। হয়, মোৰ ঘৰত 4খন জিঅ' চিম আছে, মই 4খনেই পৰ্ট কৰিম এয়াৰটেললৈ। ঠিক আছে, ছাৰ। নিশ্চিন্ত থাকক, ছাৰ। নেক্সট টাইমৰ পৰা এনেকুৱা প্ৰব্লেম আপুনি যাতে নাপাব, ছাৰ, ঠিক আছে? তাৰ বাবে নিশ্চয় ধ্যান ৰখা যাব, ছাৰ। ঠিক আছে। ঠিক আছে? হয়, ধন্যবাদ, ছাৰ। কল কৰাৰ বাবে আপোনাৰ সময় হ'ব। ধন্যবাদ।